হে দোস্ত ওয়েলকাম টু মাই মানস SD ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। বলকচোন আজি আমি ক'ৰবাত ফুৰিও অলপ কেনাই জেগা পাওঁ চাওঁ। ক'ত যাম বলক বলক এনেলে বাল্যাচা মন্দিৰ যাম বুলি ভাবিলোঁ। এতিয়া আমি বাল্যাচা মন্দিৰ যাই আছোঁ। বাল্যাচা মন্দিৰত আপোনালোকক মই অকল বাল্যাচা মন্দিৰটোৱে আপোনালোকক আজি দেখাম বুলি ভাবিছিলোঁ। বলকচোন বাল্যাচা মন্দিৰত বুলি যাম। কালী মন্দিৰৰ গেট আমি এতিয়া ভিতৰলৈ সোমাই যাম। বলক আপোনালোকে বলক চাওক বাল্যাচা কালী মন্দিৰটো সোমাই যাম চিধাই বাল্যাচা কালী মন্দিৰত। আপোনালোকক চবখিনি একদম বাল্যাচাৰ চবখিনি দেখি দিম। এই কালী মন্দিৰটো ক'ত ক'ত কি কি কৰিব পাৰি বলক। এইটো কালী মন্দিৰৰ ইয়াতে বলি হয়। আপোনালোকে যদি ইয়াত বলি চলি দিয়ে ইয়াত এই ঠাইখিনিতে বলি দিয়া হয়। এইখিনিতে দিয়ে কোনটো বাৰে দিয়ে ঠিক নাজানো, গম পোৱা নাই, কিন্তু ইয়াতে বলি হয়। এইটো বাল্যাচা কালী মন্দিৰ হয়। ইফালে আপোনাৰ এইটো হ'ল ইয়াতে মিটিং চিটিং হয়, কেতিয়াবা কিবা মিটিং চিটিং কৰিলে হয়। বাল্যাচা মেইন মন্দিৰ হয় এইটো মেইন মন্দিৰ। তাৰপিছত আৰু ইফালে আছে মন্দিৰ এইটো চাইডে বলক, এইটো চাইডে যাব বলক। এইটো চাইডে পুরো আৰু ইয়াত আপোনালোকে নতুন গাড়ী চাড়ী ল'লি ইয়াত বনাব লাগে, মানে কি ইয়াত বনায় নতুন গাড়ী চাড়ীবিলাক আমি ইয়াতে বনাই কৰে। এইটো বাল্যাচাৰ মেইন মন্দিৰ আৰু ইয়াতে আৰু চবখিনি কৰা যায় আৰু পূজা চূজা বাকী চব হেৰি কৰা যায়। ইয়াতে এতিয়া বলি কোনদিনে হয় অলপ চাওঁ। আমি বাল্যাচা মন্দিৰত যায় সেৱাও কৰোঁ অলপ। ইয়াতে আহি আপোনালোকে ইয়াতে ধুব পাৰে। বাল্যাচা মন্দিৰত আহি কিনে ইয়াতে ধুব পাৰে বা ইফালে পুখুৰীটো আছে, পুখুৰীটোতো কিন্তু য'তে ধুৱে বা পুখুৰীত ধুলে বেছি ভাল আৰু পুখুৰীতে ধুৱে। ইয়াতে এতিয়া চবেই ধুৱৰে। এতিয়া মই ইয়াত মুখখন ধুম কৰি ফটা চটা লওঁ, লৈ কিনে আমি ঘৰত যাম আৰু বাকীখিনি দেখাই কিনে বলক। मैं जगत माता काली के घट के लिए ओम देवी सर्वमंगलमंगले शिवे सर्वसाधिके शरण्ये गौरी नारायणी नमस्ते। काली काली महाकाली कलिके करुणाशिनी दंड हस्ते हस्ते मां महामाई नमस्ते। हे महामाई तुम्हार से सर्व झटके चिन्ह गरी भेजन से अर्पित अर्पित कर हरि हरि मनार शब्द करे आगमन करे हे बिनार मंत्र करे काली का होय। মেইন পুৰোহিত দেখে ইয়াত বলি কোনদিনে হয় পুৰা বলি সব দিনেই হয়, কিন্তু শনিবাৰ মঙলবাৰে বেছি হয়। পাঠা পাৰা কোমৰা কচু কুঁহিয়াৰ এইবিলাক বলি হয় ইয়াতে। এইটো শক্তিপীঠ বাল্যাচা কালী মন্দিৰ। কোন চনত স্থাপিত হৈছিল? এইটো সেনেকৈ চন হিচাপে নাই, কিন্তু আহোম ৰজাৰ দিনৰে মন্দিৰ এইটো। তেতিয়া তেওঁ স্থাপন কৰিছিলে, শক্তিপন্থৰ মানুহ আছিল আহোম ৰজাৰ। গতিকে এতিয়া সেনেকৈ আমাৰ লিখিত নাই। 50 চনৰ ভূমিকম্পত বহি যায়, গোটেই তলত বহি গৈছে গোটেইখিনি। নথি পত্ৰ তাৰপৰা উদ্ধাৰ কৰিব পৰা নাই কমে। এতিয়া ইয়াতে ধৰক গাড়ী চাড়ীবিলাক যি কিনে গাড়ী চাড়ীবিলাকো ইয়াত হেৰি কৰা যায় ন? ইয়াতে য'তে গাড়ী নিকিনে সকলোৱে আনি শান্তি কৰি লৈ যায়। আৰু তাতো কোনো বাধা বিঘিনি নহতে গাড়ীখনৰ প্ৰায়। বাকী আপোনাৰ ধৰকচোন গাড়ীটো যোনদিনে পূজা কৰা যায় ন? গাড়ী ঘৰটাই হয় এনে ধৰক 12টাৰ পিছত আহিলে ভাল নেকি? 12টাৰ পিছত আহিলে ভাল। 12টা 12:30 আমাৰ পূজা হ'ব ইয়াতে, মুখ্য পূজাখিনি। তাৰে পিছত শান্তিবিলাক হয়। ঠিক আছে দে ন? এইমাত্ৰ মই মন্দিৰৰ পৰা ওলাই আহি কিনে মানে কি ইয়াত দোকানী এজনক সুধিলোঁ। দোকানীজনে ক'লে যে ইয়াত মাঘ ফাগুন মাহ বেছিকৈ মানুহ হয়, মানে কি বেছিকৈ যাত্ৰীৰ মানে কি সেই হয় আৰু বেছিকৈ মানুহবিলাক আহে। এতিয়া বলকচোন এতিয়া যে দেউজনে যে ক'লে মন্দিৰটো পুতা গৈছিল আহোম ৰজাৰ দিনতে, সেই মন্দিৰটো আমি চাব চেষ্টা কৰোঁ বলক। মন্দিৰ আপোনালোকে দেখা পাই আছে, সেই মন্দিৰটোৱে এই দেউজনে কোৱা মন্দিৰটো বহুত এনেকুৱা চৰা মন্দিৰ আছিল, মেইন মন্দিৰৰ দৰে আছিল।
তাৰপিছত এইটো মন্দিৰ মানে কি পুতা গ'ল, গোটেই সম্পূৰ্ণ পুতা গ'ল। বলকচোন কেনেকৈ পুতা গ'ল আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। এইটো মেইন মন্দিৰ আছিল আগতে, এই মন্দিৰটো চবখিনিতে পুতা গৈছে। বলকচোন চাওঁ, এই মন্দিৰটো চাওক, আপোনালোকে বিশ্বাস নকৰিব, আহিলে গম পাব ইয়াত কিমানখিনি পুতা গৈছে, বহুত পুতা গৈছে। এতিয়া এই মন্দিৰটো ওপৰৰ খিনিহে আছে, মানে ওপৰৰ খিনিহে দেখা পোৱা গৈছে, বহুত ৰ'দো পৰি আছে, হয়তো ভালকৈ দেখা নাই গৈছে, গোটেইখিনি পুতা গৈছে। এই মন্দিৰটো আহোম ৰজাৰ দিনৰে স্থাপিত মন্দিৰ বোলে, সেনেকুৱা কোনো লিখিত হেৰি নাই বুলি কৈছে দেউজনে। আপোনালোকেতো গমেই পালে, এই মন্দিৰটো মেইন মন্দিৰটোৰ সমান ওখ আছিলে, কিমান ওখ আছিলে, কিমানখিনি পুতা গৈছে, মানে কি বহুত দোৱাত সোমাই গৈছে মন্দিৰটো। তাৰে পিছত আৰু এই মন্দিৰটো স্থাপিত কৰিলে, লগতে এই মন্দিৰটো ৰাখি দিছে। বলক এতিয়া আমি অলপ বাহিৰা বস্তুখিনি চাই লওঁ মন্দিৰটোৰ। ইয়াত মানে কি দৰ্শন কৰিবলৈ আহিলে, মন্দিৰ ইয়াত যেতিয়া আপোনালোকে দৰ্শন কৰিব আহিব, তেতিয়াহ'লে গাড়ী চাড়ী পাৰ্কিঙত ধুনীয়া ব্যৱস্থা আছে, ধুনীয়া জেগা আছে, বা এইখন বহুত ডাঙৰ ফিল্ড হয়, এখন বহুত ডাঙৰ মন্দিৰ, বহুত চবেই জানে, প্ৰায় জানে, বহুত মানুহ আহি গৈছে এই মন্দিৰত। আৰু কোনে কোনে আহিছে প্লিজ কমেণ্টত জনাই দিবচোন। লেচা মন্দিৰৰ পুখুৰী তাৰ পালোঁ, এইটো লেচা মন্দিৰৰ পুখুৰী। এই মানুহে গা চা ধুইছে আৰু মানে কি এইবিলাক ক্লিয়াৰ হয়, এইটো বঢ়িয়াকৈ আহিলে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে। ইয়াত চবখিনি নেচাৰেল হাৱা বা বতাহ চবখিনি হ'ব ইয়াতে, চব নেচাৰেল এইবিলাক মানুহে ইয়াতে এনেকৈ গা ধুৱে। আমিও গা ধুম কেতিয়াবা, নিশ্চয় আহিম। আৰু পচাতে যিটোকে বাল্যাছা পুখুৰী বেছি দূৰ নহয় এইটো। এতিয়া আপোনালোকক আৰু কিছুমান বস্তু যি পাৰোঁ দেখাম, আৰু ব্লগটো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই কিনে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, মন্দিৰৰ ভিডিঅ'টো সামৰণি মাৰো। মোৰ চেনেলটো মানস SD ব্লগ, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। লাইক, কমেণ্ট, শ্বেয়াৰ পূৰা কৰি দিয়ক, যিমান পাৰে ইমান কৰক। আৰু এই ভিডিঅ'টোত মিনিমাম 100টা লাইক কৰি দিয়ক। আৰু কমকৈ কৈছোঁ, যিটোকে বেছি দিন হোৱা নাই ব্লগ বনাবৰ, আপোনালোকৰ কাৰণে কষ্ট কৰি কিনে আহি কিনে বনাই দিওঁ। তথাপিও আপোনালোকে কৰক।